So hello friends, মই হৈছো সপন আৰু মোৰ YouTube চেনেল আপোনালোকক স্বাগতম। So আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সিম্পল মেথডত শিকাম যে আপোনালোকৰ যিকোনো ভিডিঅ'ত অডিও কেনেকৈ এড কৰিব। তো বলক আৰম্ভ কৰো। So এতিয়া আমি আহিলো মোবাইল স্ক্ৰিনত অহাৰ পিছত আমি এতিয়া এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশনটোৰ নাম হৈছে কাইনমাষ্টাৰ। তো কাইনমাষ্টাৰ এপ্লিকেশনটো প্লে ষ্টৰত পাই যাব। So এতিয়া আমি প্লে ষ্টৰ ওপেন কৰি লম প্ৰথমত। তো প্লে ষ্টৰ ওপেন কৰি ললো। প্লে ষ্টৰ ওপেন কৰাৰ পিছত এনেকা ধৰণৰ পেজ ওপেন হৈ যাব। পিছত ইয়াত এবাৰ টাইপ কৰিব কাইনমাষ্টাৰ। তো চাব পাৰে ইয়াত ফাৰ্স্ট অপচন আহি গৈছে কাইনমাষ্টাৰ। তো ইয়াত এবাৰ ক্লিক কৰি সাৰ্চ কৰি লব কাইনমাষ্টাৰটো। পিছত ইয়াত ডাউনলোড কৰাৰ পিছত ওপেন বুলি আহিব। পিছত ইয়াত এবাৰ ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ ওপেন হৈ যাব। ইয়াত চাব পাৰে। পিছত ইয়াত প্লাস আইকনত এবাৰ ক্লিক কৰিব। প্লাস আইকনত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপচন আহি গৈছে। আপোনালোকে চাব পাৰে ফাৰ্স্ট অপচনত আছে 16.9। যদি আপোনালোকে ইউটিউবৰ কাৰণে ভিডিঅ' বনায় তো ইয়াত 16.9 টো চুজ কৰিব। আৰু যদি স্নেক ভিডিঅ' বা জোছৰ কাৰণে তো ইয়াত সেকেন্ড অপচন আছে 9.16 আৰু ইয়াত থাৰ্ড অপচনত আছে 1.1। এইটো হৈছে ফেসবুকৰ কাৰণে। যেহেতু আমি ইউটিউবৰ কাৰণে কৰিম তো ইউটিউবৰ কাৰণে আমি ইয়াত ফাৰ্স্ট অপচন চুজ কৰি লম 16.9। 16.9 চুজ কৰাৰ পিছত এনে ধৰণৰ পেজ ওপেন হৈ যাব। আপোনালোকৰ গ্যালাৰীত যিমান ফটোজ বা ভিডিঅ'ছ আছে সম্পূৰ্ণখিনি ইয়াত আহি যাব। পিছত আপুনি যোনটো ভিডিঅ'ত অডিও এড কৰিব খোজে সেই ভিডিঅ'টো ইয়াৰ পৰা চুজ কৰি ল'ব। সাপোজ ধৰক মই এই ভিডিঅ'টোত অডিও এড কৰিম তো ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাব পাৰে এই ভিডিঅ'টো ইয়াত তলত আহি গৈছে। ইয়াত এবাৰ ক্লিক কৰিব ৰাইট বাটনত ক্লিক কৰাৰ পিছত চাব পাৰে এইটো এটা ভিডিঅ' আমি প্লে কৰি চাব পাৰোঁ। ইয়াত এতিয়া আমি অডিও এড কৰিম। এইটো হৈছে ৰঙা চিনটো প্লে হোড, য'ৰ পৰা আপুনি অডিও লগাব খোজে এই প্লে হোডটো তাতে ৰাখিব। যদি প্ৰথমৰ পৰা লগায় তো প্ৰথমত ৰাখিব, যদি ইয়াৰ পৰা লগায় তো প্লে হেডটো ইয়াত ৰাখিব, আৰু যদি ইয়াত লগায় তো প্লে হেডটো ইয়াত লগাব। তো সাপোজ ধৰক আমি প্ৰথমৰ পৰাই লগাম তো প্ৰথমৰ পৰা লগাবৰ বাবে প্লে হেডটো প্ৰথমতে ল'ম। পিছত ইয়াত এবাৰ ক্লিক কৰিম অডিঅ'ত। ইয়াত আপোনাৰ মেমৰিৰ যিমানখিনি অডিও আছে গোটেইখিনি আহি যাব। সাপোজ ধৰক মই ইয়াৰ পৰা এটা অডিও এড কৰিম এইটো। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত প্লাস আইকনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত তলত চাব অডিও এড হৈ গৈছে। পিছত ইয়াত ৰাইট বাটনত ক্লিক কৰি দিব। আপোনালোকে চাব পাৰে এতিয়া সো এইটোৱে ভিডিঅ' অডিও এড কৰাৰ পিছত ইয়াত বেক বাটনত এবাৰ ক্লিক কৰিব। বেক বাটনত ক্লিক কৰাৰ পিছত ইয়াত এবাৰ ক্লিক কৰিব, যেহেতু আমি এইটো ভিডিঅ' এডিট কৰিছোঁ। পিছত ইয়াত এবাৰ ক্লিক কৰিব। পিছত ইয়াত এবাৰ এক্সপোৰ্ট বাটনত ক্লিক কৰি দিব। ইয়াত চাব পাৰে আপোনালোকৰ ভিডিঅ'টো এক্সপোৰ্ট হৈ আছে। যেতিয়া আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ এক্সপোৰ্ট হৈ যাব তেতিয়া এই ভিডিঅ'টো আপোনালোকৰ গ্যালাৰীত সেভ হৈ যাব। তো এইটোৱে আছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু বহুবোৰ শ্বেয়াৰ কৰক যাতে এই বিষয়ে সকলোৱে জানিব পাৰে। আৰু যদি এনে ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাব খোজে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি কোনো ধৰণৰ কনফিউজ থাকে আপোনালোকৰ মনত তো মোক কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ।